তো ৰাতিপুৱাই পুৱাই উঠি ধৰি লওক কাৰোবাৰ নিজৰ তিৰিটোক দেখি কিনে মুখখন ভাল লাগে, কাৰোবাৰ গাৰ্লফ্ৰেণ্ডক দেখি ভাল লাগে, কিন্তু মোৰ অলপ বেলেগ মানে। তো মোৰ ভাল লাগে ইহঁতক দেখি। এইফালে 1 2 3 4 আৰু এইফালে আছে, তো এইফালে এখন আছে 5। তো এইফালে চাব পাৰে এইখন হৈছে মোৰ চাইকেল। তো এইখনৰ লগত বহুত ইমোশ্যন জড়িত হৈ আছে। মানে মই ফাৰ্ষ্ট ইয়াৰত থাকোঁতে তো এইখন কিনিছিলোঁ আৰু এইখনলৈ পূৰা কলেজ গৈছিলোঁ, পূৰা 5 চাইকেল মাৰিছিলোঁ কলেজকলৈকে। আৰু নেক্সট লৈছিলোঁ এখন মানে মই হণ্ডাৰ মানে ডিঅ'খনটো বিক্ৰী কৰি দিলোঁ। তাৰপিছত ল'লোঁ RS200 ৰেড কালাৰৰ। তাৰপিছত ল'লোঁ TVS। তো এইফালে চাব পাৰে তেতিয়া তেল ভিতে ভৰো এচতে চলো, তেল ভৰে চলো এইখন লৈছিলোঁ। তাৰপিছত ল'লোঁ SP 125। তো এইখন বাইক লৈছোঁ। তাৰপিছত পালোঁ আমি এইখন গাড়ী। এইখনে লৈ যাম মোৰ নতুন কাৰখন, যিহেতু মানে 99% শিকা হৈছে, কিন্তু 1%টো শিকা নাই। তো 1%টো বোলে ডিম্পু ভাই শিকাব। তো এতিয়া যাওঁ সোনকালে গৈ কিনে গাড়ী শিকবা লাগে। মানে ডিম্পু ভাই মানে গাড়ী শিকাই আছে। তো গাড়ী মানে মানে পাৰা হোৱা নাই না মই চলাব। তো ভাই শিকাই দিবি না মোক? পাৰা অলপ হৈছে আৰু অলপমান আছে আৰু। কেইদিনত পাৰা হৈ যাম মই? যদি এলটো অনলি তোৰ বুলি কোৱা নাই, যিকোনো মানে 5-6 দিন যদি ভালকে শিকে পাৰা হয় আৰু সাহসটো লাগে। আৰু এটা কথা, যিহেতু নিজৰ গাড়ীৰ কাৰণে বেছি জল্দি পাৰা হয়। বেলেগৰ গাড়ী অলপ ভয় থাকে না, ক'ৰবাত লাগি থাকি যাব হৈ থাকে। তো এটা কাম কৰোঁ নেকি সেই বুদ্ধিতে, মানে যিহেতু এল্ট'খনো ল'লোঁ, আজি আমি থিয়েটাৰ চাওঁ নেকি বিহুত? থিয়েটাৰ ভাই তই চাই আহ। মোৰ মানে আজি অলপ কামো আছে আৰু মই দুৰ্গা পূজাত পুৰা থিয়েটাৰ চাম। আমাৰ তাতে হ'ব না, বাইলাচাতো পুৰা থিয়েটাৰ আহিব। তো এইবাৰ মই নাচোঁ। ঠিক আছে, মই এতিয়া থিয়েটাৰ চাব যাওঁ। এতিয়া মই মানে যতীন দাৰ থিয়েটাৰ আহিছে, মানে মহাৰাজ মজা ফিল্ম, মানে চিনেমা এখন চিনেমা মানে নাটক দেচোন। তো এই মহাৰাজখন চাবি ভাই দে। আজি মই চাই আহোঁ। তো এতিয়া গৈ আছোঁ মানে টিহুত। তো ইয়াক মানে নামাই থৈ কিনে মানে ডাইৰেক্ট টিহুত যাম। আৰু মানে আজি থিয়েটাৰ চাব গৈ আছোঁ। য'ত পোষ্টাৰ লাগি গ'ল, মানে আহি গ'ল বেলখৰত দুৰ্গা পূজা। তো এইফালে চাব পাৰে এইফালে যতীন দাও আছে দেখোনে, বম থিয়েটাৰলৈ আহি আছে। এইফালে থিয়েটাৰৰ পোষ্টাৰে পোষ্টাৰ। তো এইফালে চাব পাৰে আৰু থিয়েটাৰ নহ'লে মানে পূজাৰ ভাইবটো নাহে। তো থিয়েটাৰো চাব লাগিব এইবাৰ। তো এইবাৰ চোৱাই নাই না এইটো বছৰত থিয়েটাৰ। আৰু আহি পাই গ'লো কংকন বাবুৰ ঘৰ। তো কংকন বাবুকে লৈ যাওঁ। তো আহি আছে ৰ'ব কংকন দে, দেৰি হৈছে ভাই দে। আপোনালোকে জানে আছে বৰ্তমান অলিয়ে গলিয়ে পুৰা অসমৰ চুকে কোণে বৰ্তমান থিয়েটাৰৰ ভাইব চলি আছে, মানে থিয়েটাৰ চলি আছে দিয়কচোন। পূজাও আহিল না, দুৰ্গা পূজাও আহিল। তো কংকন ভাই আৰু মই গৈ আছোঁ এতিয়া ক'ত ভাই? আমি যাই টিহুত গৈ আছোঁ, মানে ইতিহাস থিয়েটাৰ চাবলৈ। ইতিহাস, তো নামটোতে আপোনালোকে গম পায় ইতিহাস মানে পুৰণি, আৰু পুৰণি মানে গল্ডেন। মানে গল্ডেন বস্তুগিলা সদায়তো জানেই আৰু ভালে হয়। থিয়েটাৰৰ আপোনালোকক আজি A to Z ভিতৰত মানে সোমাই গৈ কিনে আপোনালোকক আজি দেখাম। মানে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিব, এটা মজা ফিলিংছ পাব। পুৰা একদম আপোনালোকে থিয়েটাৰ চোৱান পাব। আৰু তো এতিয়া উঠা ভাই, আহি পালো সুমনহঁতৰ ঘৰ। হাও ভাই, হাও ভাই, কি হ'লে চলিয়ে ভাই? থিয়েটাৰ যাব লাগে ভাই, থিয়েটাৰ ইফালে আৰম্ভ হ'ব। মইতো মানে এইবাৰ এইটো চিজনত ফাৰ্ষ্ট থিয়েটাৰ, ঠিক আছে। তো ফাৰ্ষ্ট থিয়েটাৰ চাবা এতিয়া যাই আছো। মই শুনি আছো মানে ইতিহাস থিয়েটাৰ ভাই ফালি দিছে যতীন বৰা এইবাৰ মানে। আৰু যতীন বৰা বহুত নম্বৰত থিয়েটাৰত আহি গৈছি না। তো কি কবি ভাই? কি ক'ম মানে এতিয়া চাবা যাম আৰু সেইটোৱে কথা। মই আপোনালোকক একদম অৰিজিনেল ৰিভিউ দিম। তো আহি পাই গ'লো ইতিহাস থিয়েটাৰ। তো মানুহ নাহোঁতে মানে চবচে মানে ফাৰ্ষ্টতে আমি আহিলোঁ গোটেইকেইটা। তো এইফালে চাব পাৰে মানে মেইন VIP আৰু বিশেষ শ্ৰেণী। তো এইফালেৰে যাম এনেকৈ। বিশেষ শ্ৰেণীৰ লাইন ন দাদা? বিশেষ শ্ৰেণীৰ লাইন নটো কেইটা বজাত আৰম্ভ হ'ব? 7টাত ন? আৰু বিশেষ শ্ৰেণীৰে এনেকৈ সোমাই আহিলোঁ আৰু ভিতৰত যাওঁ। যতীন দা কিজানি ভিতৰতে আছে। তো ভিতৰত ধুনীয়াকৈ কথা পাতোঁ। আৰু থিয়েটাৰ এখন কৰাৰ আৰু কিমান বেছি কষ্ট জড়িত হৈ থাকে, বা কিমান মানুহ জড়িত হৈ থাকে, বা কি কৰি থাকে, তো একদম ভিতৰত লৈছোঁ ওপৰত। আৰু ইয়াতে মানে মিউজিকৰ গোটেইখিনি কাম কৰা হয়। তো এইফালে দাদা এজন আছে, মই সুধি আছোঁ এইফালে মিউজিকৰ নেকি? বঢ়িয়া। আপুনি কিহত মানে? বাহিত। তো আপোনালোকে যে দেখি থাকে মানে ঘৰ এটা মানে পটককৈ চেঞ্জ হৈ যায় 5 মিনিট 10 মিনিটৰ মূৰে। তো এইবিলাকৰ মানে কাম কৰি আছে। তো আৰু এইফালে চাব পাৰে বম ট্ৰাক এখন 2 মিনিটত পূৰা ৰেডি কৰি দিছে। তো আপোনালোকে আগৰ পৰা দেখা পাব। তো মই মানে একদম লাইভ চালোঁ ইয়াৰ পৰা। তো এইফালে চাব আপুনি কিহত মানে? মই ছেটিংছৰ মানে ঘৰ চৰ বনোৱা এইবিলাকত নেকি? এই বঢ়িয়া। তো দাদা এই কিমান সময় লাগে মানে এটা ঘৰ পটকৈ বনাই দিব লাগিলে? 2 মিনিট বাপৰে বাপ, চেলুট। ধেমালি কথা নহয় কিন্তু। পটকিনে ঘৰ বনাই দি আছে, পটকিনে কিবা বনাই দি আছে, আচৰিত মানে আৰু। 2 মিনিটত ঘৰ এটা বনাই কিনে চেঞ্জ কৰি মানে কি ক'ম আৰু, মানে ইমান সহজ নহয়, ইজি নহয়। আৰু এইফালে বাইদেউহঁতে থিয়েটাৰ চাব আহিছে। তো বাইদেউ ক'ৰ পৰা আহিছে? আমি মাখিবাৰ পৰা আহিছোঁ। তো কেনে হ'ব বুলি ভাবে থিয়েটাৰ? ভাল লাগব, ভাল লগাৰ কাৰণে চাবা আহিছোঁ। তো সেইটোৱে ময়ো ভাল লগাৰ কাৰণে চাব আহিছোঁ। শুনি আছোঁ যিহেতু আজি আছে মহাৰাজ ন? মহাৰাজ আছে ন? এই মহাৰাজ আজি যতীন দাই ফালি দিব পুৰা, একদম বুলেট বোলে উঠাই দিব পিছেদি। তো এইফালে মানুহ এজন দুজনকৈ এনেকৈ সোমাই আছে। তো 6:30 বজাত আৰম্ভ হ'ব। তো ফুল হৈ যাব আৰু এতিয়া। আৰু এইফালে কাকলিও আহিছে। ক'ৰ পৰা আহিছা? সৰভোগৰ পৰা আহিছা। থিয়েটাৰ চাব আহিছা ইয়ালৈকে? বা বঢ়িয়া। মহাৰাজ কেনে বুলি ভাবিছা আজি? আজি ভাল হ'ব বুলি শুনিছোঁ,
এতিয়া চাই পেলাই গম তো বঢ়িয়া বঢ়িয়া ক'ত টিকট কাটিছা তুমি ইয়াৰ পাছত আৰু ভাই গেলাৰীত চোৱা যিটো মজা সেইটো মজা মানে আগত চাই কিনে নাই নাই সৰুৰ পৰা গেলাৰী চাই এতিয়া আৰু ক'ত তো আমি গাড়ীতে মানে চাম মানে নে কি অংকন ভাই গেলাৰী মেইন অতি অসত ল'বা এতিয়া নাংগে চাবাৰে মোটামুটি গেলাৰী ফুলে হ'ব তো অলপমান পিছত 6:30 আৰম্ভ হৈ যাব তো এইফালে চাবাৰে ফুল মানুহ একদম গেলাৰীত তো সুমন সোনকালে বহিলে ভাল নেকি মানুহ বহুত হৈছে সুমন বলা 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 ভাই অ ভাই কি মানুহ হৈছে মই ইমান মানুহ আহিছো ইমান আগব পাগল হৈ আৰু ভাই মই ইমান মানুহ বুলি ভবা নাছিলো ভাই পিছফালে চাব পাৰে ভাই খালিয়ে নাই মানে চিট মানে গেলাৰী ফুল আৰু গেলাৰী গেলাৰী ফুল আগতে মানে আমি টিকট কাটি থৈছিলো না তো সেইকাৰণে এতিয়া আমি আগতে বহিম গেলাৰীটো চাম মানে গেলাৰীত চোৱা মজাটো বেছি দিয়কচোন আৰু ভাই ইফালে ভলেণ্টিয়াৰ হৈ আছে ভাই মানুহ কেনে এ বম খালি দিছি না মানুহ খালি আহিছ না নাই থিয়েটাৰ আৰু এইফালে যে একটু দেখি আছে আপোনালোকে মানে এইফালেদি মানে আমাৰ যতীন দাই মানে বুলেট লৈ বুলেট লৈ এণ্ট্ৰি বম এণ্ট্ৰি মাৰিব ভাই গেলাৰীৰ পিছফালেৰে তো এইফালে চাব পাৰে বম বুলেট বাইক এখন ৰেডি কৰি থোৱা হৈছে লগতে যদি এনেকুৱা ধুনীয়া ঠাইত নিজৰ আপোনজনৰ লগত কিছু সময় অতিবাহিত চাব পাৰে থিয়েটাৰ আৰম্ভ হৈ গ'ল বঢ়িয়া যতীন দাই পুৰা একদম এইফালেৰে বম এণ্ট্ৰি মাৰিলে এইফালে ৱাও ফালি দিছে একদম চালিয়া চালিয়া আহি মই গেলাৰীৰ মাজত পাই গ'লো তো কেনে হৈছে থিয়েটাৰ বঢ়িয়া হৈছে নে তো বঢ়িয়াকে একদম আৰু প্ৰথম নেকি বা থিয়েটাৰ অ কালি হৈছিল নেকি অ বঢ়িয়া বঢ়িয়া মানুহ হৈছে ইমানে মানুহ হৈছে কি কম আৰু আপোনালোকক জাগা মানে গেলাৰীত একদমেই নাই তো এইফালে চাব পাৰে তো আহি কিবাকে মই ইয়াতে চিট এটা পালো আৰু ইণ্টাৰভেল আৰু হাফ টাইম এইটো বছৰৰ চবচে বেষ্ট নাটক মোৰ ফালৰ পৰাই নমস্কাৰ একাডেমি অফ কমাৰ্চ কেনেকুৱা লাগিছে বঢ়িয়া হৈছে নে পুৰা কেনেকুৱা হৈছে যতীন দা মানে অসমৰ জুবিন প্লাছ যতীন দুই হয় এইবিলাক যতীন দা সেই ভাল লাগিছে আৰু থিয়েটাৰক আৰু আহক দাদা অসম ফাটি ভালে কৰোঁ তো ভাই কেনে লাগছে মজা অ ভাই চাব পাৰে ছেকেণ্ড শ্ব'ৰ কাৰণে পুৰা ৰেডি হৈ আছে পুৰা ইফালে মানুহৰ ভিৰ আৰু ভাই এটা কথা ফাৰ্ষ্ট শ্ব'ৰ টিকট মানে 3টামান বজাতে শেষ হৈ গৈছে আৰু ছেকেণ্ড শ্ব'ৰ টিকট 6টা-7টাতে বোলে খতম হৈ গৈছে ভাই তো এনেকৈ যাতে সদায় মানে ভ্ৰাম্যমান থিয়েটাৰ সদায় আগবাঢ়ি যাওক ধুনীয়াকৈ সেইটোৱে আৰু তো এতিয়া মানে একবাৰ গ্ৰীণ ৰুমত যাম ভিতৰত গৈ কিনে যতীন দাই মানে কেনেকুৱা কি কৰি আছে তো এবাৰ দেখাবলৈ চেষ্টা কৰিম তো আমাৰ লগত আছে এয়া যতীন দা তো যতীন দা এতিয়া থিয়েটাৰ ইমান বহুল প্ৰস্তুতিৰে মানে আপোনালোকে আগবঢ়াই লৈ গৈছে তো কি ক'ব মানে আজি প্ৰথমে ধন্যবাদ জনাইছোঁ টিহুত মই আফটাৰ 6টা বছৰ বিৰতিৰ পিছত টিহুত মই থিয়েটাৰ কৰিব আহিছোঁ আৰু ৰাইজৰ যিটো সঁহাৰি পাইছে সঁচাই সমূহ দৰ্শক টিহুবাসী ৰাইজক ধন্যবাদ জনাইছোঁ মোৰ লগতে আমাৰ এটিঘাট পৰিয়ালৰ তৰফৰ পৰা সকলোকে শুভেচ্ছা আৰু এনেকৈয়ে যাতে আশীৰ্বাদ দি থাকক অনাগত দিনত যাতে ভাল ভাল থিয়েটাৰ ভাল নাটক আপোনালোকক দি যাব পাৰোঁ সঁচা গৌৰৱ আচলতে টিহু মোৰ বহুত স্মৃতি জড়িত হৈ আছে জীৱনৰ প্ৰথম ভাগমান থিয়েটাৰ পৰা আৰম্ভ কৰি বহুত বন্ধু মোৰ আছে ইয়াতে সকলোৱে যেতিয়া আহিছে মোক সঁহাৰি জনাইছে আৰু মোৰ লগতে এই থিয়েটাৰখনত স্পট মানে যিটো আমাৰ চাহ দিয়া ৰান্ধনীটোৰ পৰা আৰম্ভ কৰি সকলো ছেটিংছৰ ল'ৰা হওক
আমাৰ লাইটৰ ল'ৰা হওক আৰ্টিষ্ট হওক সকলোৱে কষ্ট কৰিছে কাৰণে আজি একো ফল পাইছে আৰু তিনিটা আমি আজি মহাৰাজা চালোঁ আপুনি ফালি দিছে একদম আৰু ক'ব গ'লে আৰু এখন আছে মানে বীৰ লাচিত সেইখনো মানে শুনি আছোঁ মই মানে বহুত মানে চৰ্চিত হৈ আছে বৰ্তমান নাটখন তো সেইখন মানে কেনেকুৱা কি ক'ব নাই এইখনো চাওক এইখন যেনেকৈ চালে মহাৰাজখন যেনেকৈ চোৱা হ'ল অভিযোগ আজি দেখি হিলডল ভাঙি বহুত মানুহ হৈছে এতিয়া মানে ছেকেণ্ড শ্ব'ৰ কাৰণে পুৰা লাইন লাগি আছে মানে সেইটো মই ভাবিছোঁ আমাৰ নাটকখনো ভাল পাইছে অভিযোগ বনাইছে ৰজয় ফুকন সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গে গাইছে বহুত কেইজন শিল্পীয়ে গাইছে আৰু মই ভাবোঁ মহাৰাজখন এটা কমপ্লিট এটা পেকেজ ব্যৱসায়িক সফল নাটক বুলি ক'লে মই ভাবোঁ নাটক কি আৰু টোটেলিটি গোটেইকেইটা বস্তু ইয়াত সন্নিৱিষ্ট কৰা হৈছে মহাৰাজখন সকলোৱে ভাল পাইছে পুনৰ ধন্যবাদ তো যতীন দা আৰু মানে কিমান দিনৰ পৰাই মানে আৰম্ভ হৈছে মানে নাটক আমি 12 জুলাইৰ পৰা ৰিহাৰ্চেল ষ্টাৰ্ট কৰিছোঁ আৰু কিমান দিনলৈকে চলিব এইটো 12 এপ্ৰিললৈকে ঠিক আছে তো যতীন দাই ক'লে গোটেইখিনি কথা তো আপোনালোকে আহিব মহাৰাজা চাব তো একদম ফালি দিছে যতীন দাই আৰু এইবাৰ এইফালে আহি পালোঁ শৰ্মিষ্ঠা বা আছে মানে সঁচাকৈ মানে শৰ্মিষ্ঠা বাৰ এক্টিং মানে ধুনীয়া লাগিল সঁচাকৈ বহুত ভাল হৈছে মানে এক্টিং আপুনি ফালি দিছে মানে আগতে ক'ত আছিলে মই প্ৰথম পঢ়িলোঁ তাৰপিছত ইতিহাস 3 বছৰ ৰানিং ইতিহাসতে লুইতপুৰীয়া তেনেকৈ মোৰ তো বা এইবাৰতো মই মহাৰাজাখন চালোঁ আজি তো সঁচাকৈ ধুনীয়া হৈছে তো নেক্সট আৰু কালি আছে মহাবীৰ লাচিত তো মহাবীৰ লাচিতো আপোনাৰ ৰোল মহাবীৰ লাচিতত মোৰ ৰোল মই লাচিতৰ ৱাইফ চেং ধৰা আচ্ছা আচ্ছা লাচিতৰ ৱাইফ অলপ ছফ্ট কেৰেক্টাৰ যেনেকুৱা থাকে আপোনালোকে আহিব আৰু সঁচাকৈ আপোনালোক তোমাৰ চেনেলটোৰ মাধ্যমে মই এইখন কথাই ক'ব বিচাৰিম যে আমি ইমান বেছি ভাল পাইছোঁ চবতে শ্ব' কৰি আৰু বিশেষকৈ টিহুত ইমান মানুহৰ সমাগম একদম ছেকেণ্ড শ্ব' কৰিম কিন্তু আমাৰ মানুহখিনি আমাৰ সাহস আৰু আমি অনাগত দিনত আৰু ভালকৈ কাম কৰিম বুলি আশাবাদী তো বা মোৰ ফালৰ পৰা আপোনাক মানে যাতে আহি থকা মানে য'ত য'ত নাটক হ'ব তো আপোনালোকে এনেকৈ ফালি থাকক মানে থেংক ইউ ছ' মাছ অ' ভাই আৰু ভাই লগ আহিছিল একদম মঙলদৈৰ পৰা তো ভাই লগ পাম মঙলদৈত বাই বঢ়িয়া বাই বঢ়িয়া তো এনেকৈ নাটক শেষ হৈ গ'ল তো বহুত বেছিয়ে ভাল লাগিল তো আপোনালোকে আহিব তো মহাৰাজ বুলি নহয় ইতিহাসৰ যিমানখন থিয়েটাৰ আছে গোটেইখন থিয়েটাৰ আপোনালোকে চাব মানে ফালি দিছে মানে আৰু লাষ্ট এখন মানে মোৰ চাব আছে এখন হৈছে মহাবীৰ লাচিত তো সেইখনো ফালিব বুলি মোৰ মানে আশা আছে পুৰা